এবাৰ এখন গাঁৱত ভোলা আৰু বিৰজু নামৰ দুই বন্ধু আছিল। বিৰজু স্বভাৱত বৰ লোভীয়া আছিল। আৰে ভাইহঁত শুনিছানে, আমাৰ গাঁৱত হেনো এইবাৰ ডান্স কম্পিটিশ্যন হ'ব। তাত যোনে জিকিব তাক 10,000 টকা দিয়া হ'ব আৰু চিনেমাটো ডান্স কৰাৰ সুযোগ দিয়া হ'ব। আৰে বাহ, তুমি সঁচা কথা কৈছা নেকি ভোলা? আৰে বিৰজু, মই সঁচা কথাই কৈছো। তাৰ পিছত বিৰজুই মনতে ভাবিলে, আৰে বাহ, মই যদি এই কম্পিটিশ্যনৰ কাৰণে মোৰ পত্নীক সাজু কৰি লওঁ তেনেহ'লে 10,000 টকাৰ লগতে চিনেমাত কাম কৰাৰ সুযোগো মোৰ পত্নীয়ে পাব। তেতিয়া আৰু মই কাম কৰি খাব নালাগে, মই আৰামত বহি বহি খাব পাৰিম। কি হ'ল বিৰজু, তুমি কি ভাবিছা? একো ভবা নাই, মই ঘৰলৈ যাব লাগে। মালতীয়া চাগে মোৰ অপেক্ষা কৰি আছে। আৰে মালতী, এইটো সোণালী সুযোগ হয়। তুমি এবাৰ চিনেমাত কাম কৰিলে তোমাক চিনেমাবোৰে অফাৰ দিয়ে থাকিব। নাই নাই, মই বৰ ডান্স বান্স ভাল নাপাওঁ। আমি যেনেকৈ আছো তেনেকৈ থকাটো ভাল হ'ব। বিৰজুই মালতীক বুজাই বুজাই ভাগৰি পৰিল, কিন্তু মালতীয়ে ডান্স কম্পিটিশ্যনত ভাগ ল'বৰ কাৰণে সাজু নহ'ল। ঠিক আছে, মোৰ কথা শুনিব নালাগে, সদায় তোমাৰ মতেৰে কামবোৰ কৰা। তাৰপিছত বিৰজু ঘৰৰ পৰা ওলাই এজন যাদু টনা কৰা বাবাৰ ওচৰলৈ গ'ল। কিয় আহিবলগীয়া হ'ল? আৰে বাবা, মই এতিয়া আপোনাক কি কওঁ? মোৰ পত্নী মোৰ কথা একেবাৰে নুশুনে। তাই কেৱল নিজৰ মতেৰে কামবোৰ কৰে। আপুনি কিবা উপায় দিয়ক বাবা। মই সকলো বুজি পাইছো। তুমি সেই ঘৰটোৰ ভিতৰলৈ যোৱা আৰু তাৰ পৰা সৰু টোপোলাৰ ফাফুটখিনি লৈ আহা। বিৰজুৱে অলপমান ফাফুট এটা পেকেটত ভৰাই ল'লে। বিৰজু, এতিয়া তুমি এই ফাফুটখিনি তোমাৰ পত্নী কিবাহৰ লগত মিহলাই খুৱাই দিবা। তেতিয়া তাই তোমাৰ কথা শুনিব। হ'ব বাবা। আৰু ৰাতি বিৰজু সেই ফাফুটখিনি গাখীৰত মিহলাই নিজৰ পত্নীক খাবলৈ দিলে। আৰে আৰে, এইবোৰ কি হ'ব ধৰিছে? মোৰ শৰীৰটো ইমানকৈ কিয় বিষাব ধৰিছে? থাকিব নোৱাৰা হৈছো মই। আৰে মৰি গ'লো ৰে। আপুনি এইবোৰ কি খুৱাই দিলে? আৰু চাওঁতে চাওঁতে মালতী এজনী ছোৱালীলৈ পৰিণত হৈ গ'ল আৰু লাহে লাহে মালতীৰ শৰীৰটো ডাঙৰ হ'ব ধৰিলে। আৰে মালতী, তোমাৰ শৰীৰত কি হ'ব ধৰিছে? আৰু চাওঁতে চাওঁতে মালতী বহুত ডাঙৰ হৈ গ'ল। তাই ওখ হোৱাৰ বাবে সিহঁতৰ ঘৰৰ ছাদখন ভাঙি গ'ল। মালতী এজনী ভয়ানক ছোৱালীলৈ পৰিণত হৈ গৈছিল। মই কিমান ডাঙৰ হৈ গ'লো আৰু এই মানুহবোৰ মোৰ ভৰিৰ তলত মোহাৰি পেলাম। আৰে আকি, মালতীটো চুৰেল হৈ গ'ল। এতিয়া তাই কাকো উদাই নেদে। আৰে পলুৱা পলুৱা, নিজৰ জীৱন বচাই পলুৱা ৰে। কোনোবাই মোক বচোৱা, আৰে কোনোবাই বচোৱা। আৰে মোৰ পত্নী ৰাক্ষসী চুৰেল হৈ গ'ল। আৰে বচোৱা। আৰু আনফালে ৰাক্ষসী চুৰেলে গোটেই গাঁওখনতে ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিব ধৰিলে। এই ঘৰটো কাৰ হয়? এই ঘৰটো মই আঙুলিৰে মোহাৰি পেলাম। আৰু ৰাক্ষসী চুৰেলে গোটেই গাঁওখনে ভাঙি চিঙি চুৰমাৰ কৰিব বিচাৰিছিল। ইমান ডাঙৰ ৰাক্ষসী চুৰেল। আৰে মালা, সোনকালে ঘৰৰ পৰা ওলাই আহা। আৰে গাঁওবাসী, হঠাতে আমাৰ গাঁওখনলৈ ইমান বিশাল ৰাক্ষসী চুৰেল কেনেকৈ আহিল বাৰু? চাওঁতে চাওঁতে ৰাক্ষসী চুৰেলজনীয়ে জংঘলৰ ফালে গুচি গ'ল। তাৰ পিছত বিৰজুই গাঁওবাসীক সকলো ঘটনা ক'লে। আৰে বন্ধু, তুমি কি কৰিলা? এতিয়া সেই ৰাক্ষসী চুৰেলে জংঘললৈ গৈ গোটেই জংঘলখন শেষ কৰি পেলাব। আৰু আনফালে ৰাক্ষসী চুৰেলে জংঘলত গছবোৰ উঘালি আছিল। চুৰেলজনীয়ে সেইবোৰ কৰি থকা এনেকুৱা লাগিছিল যে গাঁওখনত বাৰ বাৰ ভূমিকম্প আহি আছে। মই এই পৃথিৱীখনত ৰাজ কৰিম। মোতকৈ শক্তিশালী কোনো হ'ব নোৱাৰে। বিৰজু, তুমি সেই যাদু টনা বাবাৰ ওচৰলৈ আমাক লৈ ব'লা। তাৰ পিছত বিৰজুই গোটেই গাঁওবাসীক সেই যাদু টনা কৰা বাবাৰ ওচৰলৈ লৈ গ'ল। কি হ'ল বাচ্চা, তুমি আকৌ কিয় আহিলা? বাবা, আপুনি যিখিনি ফাফুট এই বিৰজুক দিছিলে সেইখিনি ফাফুট খোৱাৰ পিছত এওঁৰ পত্নীটো ৰাক্ষসী চুৰেল হৈ গ'ল। বিৰজু, তুমি কোনখিনি ফাফুট লৈ গৈছিলা? বিৰজুই যিটো টোপোলাৰ পৰা ফাফুট নিছিল সেই টোপোলাটো লৈ আহিলে। আৰে বিৰজু, তুমি কি কৰিলা? আৰে এইটো বিশাল ৰাক্ষসী চুৰেল বনোৱা ফাফুট হয় আৰু এই তুমি ফাফুটখিনি নিজৰ পত্নীক খুৱাই দিলা। এতিয়া এই পৃথিৱীখন ধ্বংস হৈ যাব। আৰে বাবা, মোক ক্ষমা কৰি দিয়ক। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, কিন্তু আমাৰ এই পৃথিৱীখনক আপুনিয়ে বচাব লাগিব বাবা।
আৰু আনফালে বিশাল ৰাক্ষসী চুৰেলে জংঘলৰ জীৱ জন্তুবোৰক মাৰি খাই আছিল। কিমান মজা লাগিছে, মোৰ ভয়তে গোটেই জীৱ জন্তুবোৰে দৌৰি দৌৰি পলাই আছে। এইবাৰ এই শহাপহুটোৰ বাৰ। তাৰ পিছত চুৰেজনী শহাপহুটোক মাৰি পেলাই খাব ধৰিলে। সকলো জীৱ জন্তুৱে বিশাল ৰাক্ষসী চুৰেলক দেখি ইফালে সিফালে পলাব ধৰিলে। শুনা গাঁওবাসী, মোৰ ওচৰত এটা উপায় আছে। মোৰ ওচৰত শুদ্ধিকৰণ ফফুটো আছে, যিখিনি ফফুট মই বহুত তন্ত্ৰ মন্ত্ৰৰ ফলত পাইছোঁ। তোমালোকে কেনেবাকৈ হ'লেও সেই ফফুটখিনি খুৱাব লাগিব, তেতিয়াহে তোমাৰ পত্নী মানুহৰ ৰূপত আহিব। কিন্তু ইয়াতো বহুত বিপদজনক। সেই চুৰেজনীৰ সন্মুখত কোনোবা গ'লে তাইতো আমাক খাই পেলাব। এইবোৰ সকলো মোৰ বাবেই হৈছে, সেইবাবে এইবোৰ ময়ে ঠিক কৰিব লাগিব। তাৰপিছত গাঁওবাসীয়ে আকৌ গাঁৱলৈ আহিলে। আমি এই সমস্যাৰ সমাধানটো পাই গ'লোঁ, কিন্তু এই ফফুটখিনি চুৰেজনীক কেনেকৈ খুৱাম? আৰে বিৰজু ভাই, আমি এটা কাম কৰিব পাৰোঁ। আমি এই ফফুটখিনি মঙহৰ লগত মিহলাই দিলে ৰাক্ষসী চুৰেলে নিশ্চয় খাব। তুমি ঠিকেই কৈছা ভোলা ভাই, আমি অতি সোনকালে এই কামটো কৰিব লাগিব। তাৰপিছত বিৰজু অলপ মঙহ সানি তাত ফফুটখিনি মিহলাই জংঘললৈ গ'ল। আৰে অ' ৰাক্ষসী চুৰেল, চা, মই তোৰ বাবে মঙহ আনিছোঁ। মই এই গাঁওখনৰ তোকেই অলপ বুদ্ধিমান যেন পালোঁ। আৰে এই বাকী গাঁওবাসীৰ নিচিনা মইতো মূৰ্খ নহয়। মই জানো আপুনি পৃথিৱীখনত ৰাজ কৰিব, সেইবাবে মই আপোনাৰ চাকৰ হ'ব পালে বৰ ভাল পাম। এই মঙহখিনিৰ বৰ সুগন্ধ আহি আছে। আৰু ৰাক্ষসী চুৰেলে এবাৰতে গোটেইবোৰ মঙহ খাই পেলালে। আৰে এইবোৰ কি হৈছে? মোৰ শৰীৰটো গোটেই বিষাব কিয় ধৰিছে? আৰে এইবোৰ কি খুৱাই দিলি? আৰু চুৰেলজনী বেহুচ হৈ গ'ল, আৰু অলপ সময়ৰ পিছতে মালতী সুস্থ হৈ গ'ল। আপুনি ইয়াত কি কৰিছে? আৰু গাঁওবাসীবোৰ আৰু মই জংঘলত? আৰে মই এটা শিক্ষা পাই গ'লো। এনেকুৱা ধৰণৰ কাহিনীবোৰ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।